वेलकम माय न्यू व्लॉग। तो आज जाम जेहेतु जे आमार लास्ट तरणीर रास तो সেইকাৰণে আমি যাম পুৰা ৰাস চাবা। তো বিশাল ভাইও আছে তো মজাকৈ দুই যাম তো বঢ়িয়া কৰে। তো আজি হৈছে শেষৰ দিন তো বলক যাওঁ যাওঁ ইয়াতে থাকবে আৰু সূৰ্য গেটটোৰ সন্মুখত। তো এফালে আপোনালোকে ৰঙা চাইডৰ পৰা আহিলে আমাৰ এটা পাৰ্কিং পাব। এখন আছে আমাৰ পাৰ্কিং এই জেগাতে। তো গাইছ লাইটো ফিটিং কৰি আছে দাদাই মজাকৈ দিয়ে আৰু কৰক। তো আমি এফালে আছোঁ তো বাকী চাবৰে তো বিশাল ভাইকে নাই। তো গাইজ দাদা হাতৰ দোকান আছে এফালে ভুগনা দোকান তো জুবিন দাৰ তাৰপিছত দান্তলি দিছে তো মজাকৈ দোকান আপোনালোকে আহি যাব। দোকান কেনে চলি আছে? ইউটিউবার নাকি ইউটিউবার কেনে লাগে মোৰ ভিডিঅ' চাই? তো গাইজ ইয়াত আজি মহাত্মা গান্ধীজী আহিছে তো গান্ধীজী আছে তো গাইজ গান্ধীজী আছে আজি পুৰা একদম মূৰ্তি চূৰ্তি চাই বাকী যি হয় দহাৰ চবৰ লগ তো গাইজ গোৱাৰ ভিতৰতে সোমাই কিনে আমি মজা অলপ মূৰ্তি চূৰ্তি চাই লওঁ লৈ কিনে যাওঁ দিয়ক। তো গাইজ অলপ মূৰ্তি চূৰ্তি মানুহ চাবাৰ তো মানুহ অলপ চলপ ফিৰ হৈ আছে তো মজা অলপ মূৰ্তি চূৰ্তি চাই যাই চব অলপ বাকী দেখা আছোঁ। তো গাইজ আছে এইটো আমাৰ মেইন মন্দিৰ তো মজাকৈ মেইন মন্দিৰটোতো দেখালোঁ। তো এফালে আৰু আছে মূৰ্তি চূৰ্তি দেখাই আছোঁ বলক। আৰু গাইজ এই পুতুনাক চাওক পুতুনা আৰু গাইজ এই হৈছে যুদ্ধ অৰুণ ক্ষেত্ৰ যুদ্ধ গাইজ অৰুণ ক্ষেত্ৰ যুদ্ধ। আৰু গাইজ এয়া হৈছে আমাৰ তৰণী বাৰীৰ ৰাস মহোৎসৱৰ কাৰ্যালয় বলক। গাইজ এতিয়া অলপ ভিৰ নাই তো অলপ দেৰিকৈ লগ পাওঁ গাইজ একদম ভৰি দিবা জেগা নহয় গাইজ বলক। আৰু গাইজ এই শিৱৰ তাণ্ডৱ চাওক তো গাইজ বাণিজ্য মেলাত যাওঁ বলক। বস্তুৰ বিখ্যাত সেই বস্তুটো কি কমেণ্টত ক'ব মই নকওঁ গম পাইছে নাই। এটা বস্তুৰ কাৰণে বিখ্যাত ৰাখত হয় নে নহয় বিশাল সেই বস্তুটো কি কমেণ্টত দিব দিছোঁ। আৰু বাণিজ্য মেলাত যাওঁ অলপ বলক। এই বাণিজ্য মেলাত যাওঁ চাওঁ এই আৰু দে কাপ প্লেট এইগিলা বেগ চেগ চোলা খেলা বস্তু দিলেই আৰু কিনো থাকলি। আৰু পেন চাগে পেন 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 এটা পেনে ল'ব লাগিব দেই গাইছ। ভূত 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 সৰু ল'ৰা যদি মোবাইল চাই থাকে এই ভূতকেইটা লৈ যাব লাগিব গাইছ। আৰু গাইছ এই বস্তুবিলাক কিন্তু মানিব লাগিব দে কি বম সেইটো নাচাই গাইছ গল চল এই ছিঙিলে জুবিন দাৰতে অলপ শ্ৰদ্ধাঞ্জলি ৰাস্তাত দেখি গাইছ কাজিৰঙা কাজিৰঙা বাণিজ্যিক ক্ষেত্ৰত সোমাই যাওঁ ৰ'ব গাইছ। আৰু গাইছ গাহৰি পৰা বলক গাইছ বলক বলক। তো গাইছ আজি আমাৰ এটা ফাংচনত আছে ঋতুৰি বা বেছি লাইট মাৰিলে কিবা বসি যেতে মেয়ে আর বাইরে রাখছে কতদিন 7 দিন হল তো গাইছ মোৰ কাষতে আছে ঋতুৰি বা তো ঋতুৰি বাৰ অলপ গান চান শুনি লওক আপোনালোকৰ কেনে লাগে কমেণ্টত হ'ব দিয়ক।
ৰাতিপুৱা অট'চি হ'ল ৰাতিটো জানেই গেছ মানুহ দৌৰি মানুহ তো ভিডিঅ'টো আজি ইমানকৈ আহিছে তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব আজিলৈকে আহিছোঁ বাই বাই